নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নন্দা ভিডিঅ'লৈ। আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। আজি আমাৰ ঘৰৰ ওচৰৰে আমাৰ ঘৰৰ ওচৰৰ পৰা 2-3 কিলোমিটাৰ হ'ব মৰিজাজি বুলি কয়। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। তাত কালিলৈতো ৰাস হয়। তো পৰহিলৰ পৰা 8 তাৰিখৰ পৰা নৱেম্বৰ 8 তাৰিখৰ পৰা সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছে। তাত কেনেকুৱা কি ধৰণৰ কি চলি আছে অকণমান জাষ্ট এটা ভিডিঅ' মই বনাম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিবচোন। আৰু পাৰিলে আমাৰ যিখিনি ওচৰ পাজৰৰ মানুহ আছে, মোৰ ঘৰ যোৰহাটত আছে, যোৰহাটত হয়, ওচৰ পাজৰৰ যিখিনি মানুহ আছে ভাওনা চাবলৈ আহিবচোন বাৰু। তো বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। শ্ৰী শ্ৰী হৰিদেৱ কলাক্ষেত্ৰ মৰিজাজি। ভালনে? প্ৰস্তুতি তুংগত, প্ৰস্তুতি চলি আছে বৰ্তমান। উলিয়াই দিম। বজন আহিছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। আজি মই এতিয়া বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ ওচৰতে স্থানীয় জেগা মৰিজাজি কলাক্ষেত্ৰ। ইয়াত আমি মৰিজাজি হৰিদেৱ কলাক্ষেত্ৰ। তাত আমাৰ অহাকালিৰ পৰা 7 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ 8 দিনীয়া কাৰ্যসূচীৰে ৰাস, কাইলৈ ৰাস আৰু তাৰপাছত কণ্টিনিউৱাছলি 7 দিন ভাওনা প্ৰতিযোগিতা সদৌ অসম ভিত্তিত পতা হৈছে। তো মই ইয়াৰ কেইটামান ভিডিঅ' আপোনালোকে আগবঢ়াইছোঁ, কেনেধৰণৰ প্ৰস্তুতি কি ধৰণৰ চলি আছে। বৰ্তমান ৰাতি সময় হৈছে 11:30। চাৰে 11টাত আহি মই জাষ্ট ভিডিঅ' বনাইছোঁ। লাইটিঙৰ কাম কৰি আছে আৰু ষ্টেজটো মই দেখালোঁ বনা হৈ গ'ল, য'ত ভাওনা প্ৰদৰ্শন হ'ব। তো আপোনালোকে আহিব, ওচৰ পাজৰৰ যিবিলাক মানুহ আছে আমাৰ যোৰহাট অঞ্চলৰ, তো আহিব বুলি আশা ৰাখিলোঁ। আৰু বাকী আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু ভাল পালে শ্বেয়াৰো কৰিব। আহিব আপোনালোকে, ওচৰতে ডাঙৰ ধুনীয়া প্ৰতিযোগিতা হৈছে, তো আহিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। মই দুই চাইডৰ পৰা ভিডিঅ'টো দেখাই দিছোঁ অকণমান। তো ষ্টেজটো এইটো, ইয়াতে ভাৱৰীয়াবিলাকে প্ৰদৰ্শন কৰিব। তো চাইডৰ যিখিনি জেগা আছে ইয়াতে দৰ্শকসকলে ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। আৰু আপোনালোক সকলো লোকে নিমন্ত্ৰণ থাকিলে আৰু আহি পেলাই আমাৰ এই অনুষ্ঠানটো সফল কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰেচোৱা জেগাতে ভাওনা হ'ব। তো ষ্টেজ পূৰা বনাই দিয়া হৈছে। এফালে অস্থায়ী মণিকূট ভাল আছে। তো এতিয়া ইমান ধুনীয়া এটা পৰিৱেশত চলি আছে, এতিয়া কাম চলি আছে। তো এতিয়া ইমান এটা কাইলৈ এইটো সময়ত যিটো পৰিস্থিতি হ'ব, এতিয়াতো একদম নিতানিস্তব্ধ এটা পৰিৱেশ হৈ আছে। তো মই আপোনালোকক ভিডিঅ'ত দেখাই আছোঁ, চাই থাকিব।